আজি মই নৱম শ্ৰেণীৰ পঞ্চম অধ্যায়ৰ জীৱৰ মৌলিক একক পাঠটিত থকা কোষৰ গঠনৰ বিষয়ে কিছু কথা আলোচনা কৰিম বুলি ভাবিছোঁ। জীৱদেহ অসংখ্য মৌলিক এককৰ সমষ্টি। এই বিষয়ে 1665 খ্ৰীষ্টাব্দত ৰবাৰ্ট হুক নামৰ এজন বিজ্ঞানীয়ে উদ্ভিদত থকা এটুকুৰা কৰ্কৰ পাতল ছেট পৰীক্ষা কৰি অণুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰীক্ষণ কৰোঁতে অসংখ্য মৌকোষ সদৃশ খোটালি দেখা পাইছিল। ৰবাৰ্ট হুকে খোটালি সদৃশ অংশবোৰক কোষ বুলি আখ্যা দিছিল। জীৱদেহ এনেকুৱা খোটালি সদৃশ অসংখ্য কোষৰ দ্বাৰা গঠিত। কোষ হৈছে জীৱদেহ গঠনকাৰী আটাইতকৈ ক্ষুদ্ৰ অংশ বা ক্ষুদ্ৰ একক। এই বিষয়ে তলৰ চিত্ৰৰ সহায়ত অংকন কৰি দেখুওৱা হ'ল। এনেকুৱা চিত্ৰৰ সহায়ত কোষবোৰৰ বিষয়ে আমি স্পষ্টকৈ জানিব পাৰোঁ। কিন্তু এই কোষবোৰৰ গঠন সকলোবোৰ জীৱদেহত একে নহয়। এককোষী জীৱবোৰৰ বাহিৰে বহুকোষী যিমানবোৰ জীৱ আছে, এই জীৱবোৰৰ শৰীৰৰ প্ৰতিটো অংগ বেলেগ বেলেগ আকৃতিৰ কোষৰ দ্বাৰা গঠিত। উদাহৰণস্বৰূপে, মানৱ দেহৰ প্ৰতিটো অংগ বেলেগ বেলেগ আকৃতিৰ কোষৰ দ্বাৰা গঠিত। চিত্ৰৰ সহায়ত মানৱ দেহৰ কেইটামান অংগ গঠনকাৰী কোষ অংকন কৰি দেখুওৱা হ'ল। জীৱদেহ গঠনকাৰী কোষৰ প্ৰধান অংশ তিনিটা। এই তিনিটা হ'ল কোষাৱৰণ, কোষকেন্দ্ৰ আৰু কোষপৰশ। এই তিনিটা কোষৰ বৈশিষ্ট্য বুলিও কোৱা হয়। উদ্ভিদকোষ আৰু প্ৰাণীকোষৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি কিছু পাৰ্থক্য দেখা যায়। দুই প্ৰকাৰৰ কোষৰ কোষপৰশত থকা কোষ অংগাণুবোৰ একে নহয়। অৰ্থাৎ উদ্ভিদকোষত থকা কিছুমান কোষ অংগাণু প্ৰাণীকোষত নাথাকে আৰু প্ৰাণীকোষত থকা কিছুমান কোষ অংগাণু উদ্ভিদ কোষত নাথাকে। যেনে উদ্ভিদকোষত কোষবেৰ থাকে কিন্তু প্ৰাণীকোষত কোষবেৰ নাথাকে। উদ্ভিদকোষত ৰসধানীবোৰ থাকে আৰু এই ৰসধানীবোৰ যথেষ্ট ডাঙৰ, কিন্তু উদ্ভিদকোষৰ ৰসধানী সৰু বা প্ৰায়ে ৰসধানী নাথাকে। ঠিক তেনেকৈ উদ্ভিদকোষত পত্ৰহৰিত নামৰ একোবিধ ৰঞ্জক পদাৰ্থ থাকে, যিবোৰ সাধাৰণতে প্লাষ্টিডৰ একোটা অংশ, কিন্তু প্ৰাণীকোষত এই প্লাষ্টিডবোৰ অৰ্থাৎ পত্ৰহৰিত নাথাকে। এই বিষয়ে তলৰ অংকিত চিত্ৰৰ সহায়ত স্পষ্টকৈ বুজা যায়। এই চিত্ৰৰ সহায়ত উদ্ভিদকোষ আৰু প্ৰাণীকোষৰ পাৰ্থক্য আমি স্পষ্টকৈ জানিব পাৰোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।